কাপলাবৰীৰ যুৱ ব্যৱসায়ীক লুটিলে কোনে নলবাৰীৰ খটিৰকুৰ দলঙৰ সমীপত ভয়ংকৰ ঘটনা নিচাযুক্ত দ্ৰব্য খুৱাই লুটিলে বৃহৎ পৰিমাণৰ ধন আৰু সা-সামগ্ৰী পথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ হৈছে কাপলাবৰী যুৱ ব্যৱসায়ী ঋতু বৰ্মন দুৰ্বৃত্তই লুটপাট চলাই পেলাই থৈ গ'ল পথৰ দাঁতিত কালি সন্ধিয়াৰে পৰা পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছিল ঋতু বৰ্মনৰ মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা যুৱ ব্যৱসায়ীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ইটানগৰৰ পৰা ট্ৰেভেল কৰি আহিছিল তাৰপিছত মোক দুজন মানুহে ক'লে ক'ত যাব মুগালমুৱা যাম তেতিয়া ক'লে মোৰ লগত যাব পাৰিব আৰু দুজন মানুহ আছে বোলো হ'ব তেতিয়াহ'লে যাম তেনেকৈ আহি আছো চাহ নিদিয়ে বিস্কুট নানিলে মইতো বিস্কুট চিস্কুট খোৱা নাই চাহ একাপ খাইছোঁ চাহটো ক'ত খুৱাইছিল আমিন গাঁৱত অলপ তাৰপিছত ল কলেজ কেনে আছে তাৰপিছত মোৰ এনেকুৱা ক'ব পৰা নাই এনেকুৱা হৈ গ'ল নগদ ধনৰ লগতে ব্যৱসায়ীগৰাকীয়ে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখনো দুৰ্বৃত্তই লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ নলবাৰীৰ পৰা গৰিমা মেধিৰ ৰিপৰ্ট যমুনা 365 এইটো অৰুণাচলত হেৰি আছে থাকলে মানে কালিৰ পৰা মানুহ নাই নহ'লে এতিয়া আজি ইয়াতে পোৱা গৈছে কালি কিমান সময়ৰ পৰা সংযোগ বিচ্ছিন্ন হৈ আছিল কালি আবেলি 4টামান বজাৰ পৰা আবেলিৰ পৰা বাইক লৈ আহিছিল নে কিহত আহিছিল চাৰিচকীয়া আছে বলেৰো আছে তো বলেৰো লৈ আহিছিল এতিয়া বলেৰোখন আছে নে স্কৰপিঅ আছে এতিয়া গাড়ী চাৰি নাই একো নাই বৰ্তমান গাড়ী চাৰি নাই টকা চকা নাই একো নাই গুৱাহাটীত মাল নিব আহে তোৰ নিজৰ বলেৰো আছিল নিজা আছে গাড়ীখন কি গাড়ী আছিল গাড়ী স্কৰপিঅ আছে স্কৰপিঅ নে বলেৰো স্কৰপিঅ আছিল এতিয়া স্কৰপিঅখন পোৱা নাই আৰক্ষীক খবৰ দিছে আৰক্ষীক খবৰ দিছে আৰক্ষীক খবৰ দিয়া গৈছে তেওঁৰ নামটো কি আছিল ঋতু বৰ্মন তেওঁৰ নিজৰ গাড়ী আছিল এইখন নিজৰ গাড়ী নিজৰ গাড়ী